Hey guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু এতিয়া পাইছে দিনৰ 11:30 আৰু মই দুপৰীয়া কাৰণে খানা বনাব লৈছো আৰু আজি বনাম এখন সিম্পল কে নিৰামিষ থালি হেকাৰণে ভাবিলো আপোনালোককো দেখাও মাছ মাংসটো সদায় খাই থাকা যায় কিন্তু মাজে মাজে এনেকৈ খাই ভাল লাগে হেকাৰণে ভাবিলো আপোনালোককো দেখাও মই কি বনাও কেনেকৈ বনাও আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু মই নিভাসী পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেল নিভাসী কিচেন এণ্ড ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল লাগে প্লিজ ভিডিওটো শেষত এটা লাইক কৰি দিব তেন্তে বলক পাকঘৰলৈ মই কি বনাও কেনেকৈ বনাও চাই থাকক আপোনালোকে নিৰামিষ থালি বনাবলৈ মই এইখিনি এনেকৈ যোগাৰ কৰি লৈছোঁ এইখিনি ঠেকেৰা লৈছোঁ ঠেকেৰাখিনি পানী তিয়াই ৰাখিছোঁ আলু মিহিমিকৈ কাটি লৈছোঁ জলকীয়া লৈছোঁ আলু গোটা লৈছোঁ মচুৰ দাইল লৈছোঁ মচুৰ দাইল অকণমান পানীত তিয়াইও লৈছোঁ বিলাহী লৈছোঁ আৰু এইখিনি মিক্স শাক লৈছোঁ এতিয়া কৈ নিদিওঁ আপোনালোকে চাই থাকক কি বনাওঁ মই ফাৰ্ষ্টতে বনাম মচুৰ দাইলৰ সৈতে ঠেকেৰা এইখিনি মচুৰ দাইল লৈছোঁ মচুৰ দাইলখিনি এনেকৈ কুকাৰত দি লৈছোঁ এইখিনি বইল কৰি ল'ব লাগিব আৰু এইখিনি ঠেকেৰা দিছোঁ ঠেকেৰাখিনি মই পানীত আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ আৰু অকণমান দিছোঁ নিমখ সোৱাদ অনুসৰি ল'ব আৰু দুটা জলকীয়া এনেকৈ ফালি দিছোঁ আৰু অলপ পানী দি দিছোঁ আৰু এতিয়া এইখিনি বইল হ'বলৈ দি দিম তাৰপিছত এইখিনি শাক লৈছোঁ শাকখিনি মিক্স শাক হয় এইখিনি শাকখিনি ধুই ধুনীয়াকৈ লৈছোঁ আৰু এতিয়া এইখিনি মই মিহিমিকৈ কাটি ল'ম এইখিনি শাক কাটা হৈ গৈছে এতিয়া মই এটা কেৰাহীত মিঠাতেল অকণমান দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব আৰু হালধি অকণমান দি দিছোঁ ইয়াতে আৰু এতিয়া ইয়াতে মিহিমিকৈ কাটি থোৱা আলুখিনি দি দিছোঁ মই আলু আৰু শাক ভাজিম আৰু ইয়াতে জলকীয়া এটাও ফালি দিছোঁ আলুখিনি অকণমান সিজিবলৈ দিব লাগিব শাক ভাজিবলৈতো চবেই জানেই বাৰু কিন্তু মোৰ ষ্টাইলত মইনো কেনেকৈ বনাওঁ তাকে দেখাব বিচাৰিছোঁ এতিয়া ইয়াতে শাকখিনিও দি দিছোঁ আৰু এনেকৈ অকণমান টাইম লৰাই থাকিলে হ'ল ইয়াতে দিছোঁ নিমখ আৰু ঢাকোন লগাই দিম তাৰপিছত বনাম বেঙেনা আৰু বেচনৰ ফ্ৰাই তাৰ কাৰণে মই বেচন লৈছোঁ 3 চামুচ আৰু ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ অকণমান হালধি অকণমান কাশ্মীৰী লাল মিৰ্চ আপোনালোকে জলকীয়া যিমান খায় সেইটো হিচাপত লৈ ল'ব আৰু পানী দি এইখিনি পেষ্ট বনাই ল'ম এইখিনি এনেকৈ পেষ্ট বনাই চাইডৰ ফালে থৈ দিম আৰু এতিয়া শাক আৰু আলু ভাজিও ৰেডি হৈ গৈছে আলু সিজিছে ধুনীয়াকৈ এইখিনিও মই অফ কৰি দিছোঁ গেছ আলু আৰু শাক ভাজি হৈ গৈছে এতিয়া মই এটা কেৰাহী লৈছোঁ আৰু কেৰাহীটোত মিঠাতেল এনেকৈ দি লৈছোঁ অলপ আৰু তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই দিছোঁ সৰিয়হ বগা সৰিয়হ কেইটামান দি লৈছোঁ আৰু এনেকৈ ঢাকোন লগাই দিছোঁ নহ'লে সৰিয়হকেইটা চিটিকি আহে আৰু দিছোঁ 3 ফুটা নহৰু আৰু জলকীয়া শুকান জলকীয়া এনেকৈ দুফালকৈ দিছোঁ শুকান জলকীয়া আৰু নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে দিছোঁ পাঁচফোৰণ আৰু কাটি থোৱা পিঁয়াজ আৰু এইখিনি অকণমান টাইম এনেকৈ ৰঙচুৱাকৈ ভাজিব লাগিব পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ পিছত মই ইয়াতে দিছোঁ হালধি আৰু হালধিখিনি 2 ছেকেণ্ডমান ভাজি ল'ম তাৰপিছত ইয়াতে দিছোঁ বইল কৰি থোৱা দাইল আৰু ঠেকেৰাখিনি এইখিনি বেছি ডাঠ হোৱাৰ কাৰণে মই ইয়াতে অকণমান গৰম পানী মিলাই দিম দাইলখিনিত যেতিয়া এনেকৈ নহৰু আৰু সৰিয়হৰে তেল মৰা যায় তেতিয়া টেঙা দিয়া দালিৰ সোৱাদেই বেলেগ হৈ যায় আৰু ইয়াতে এতিয়া অকণমান নিমখ দিছোঁ কাৰণ বইল কৰোঁতে নিমখ অকণমানেই দিয়া হৈছিলে আৰু ইয়াতে ঢাকোন লগাই দিছোঁ এয়া আমাৰ টেঙা দিয়া দাইল ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াতে কাটি থোৱা ধনিয়া পাত অকণমান মই দি দিছোঁ আৰু গেছটো অফ কৰি দিম তাৰপিছত বনাম মচুৰ দাইলৰ পকৰি আৰু তাৰ কাৰণে মচুৰ দাইলখিনি এনেকৈ তিয়াই থৈছিলোঁ আৰু তিয়াই থোৱা মচুৰ দাইলখিনি মই মিক্সি জাৰ এটাত এনেকৈ লৈ লৈছোঁ আৰু ইয়াতে এতিয়া অকণমান নিমখ দি দিছোঁ আৰু এইখিনি গ্ৰাইণ্ড কৰি ল'ম দাইলখিনি মই এনেকৈ ৰাখিছোঁ একেবাৰে মিহি কৰি পেলোৱা নাই একেবাৰে মিহি কৰিলে খাবলৈ বেয়া লাগে এতিয়া ইয়াতে দিছোঁ বেচন 1 চামুচ মিহিমিকৈ কাটি লোৱা পিঁয়াজ আৰু দিছোঁ কেঁচা ধনিয়া পাত আৰু জলকীয়া এটা মিহিমিকৈ কাটি দিছোঁ আপোনালোকে জলকীয়া যিমান খায় সেইটো হিচাপত ল'ব আৰু দিছোঁ অকণমান হালধি আৰু এইখিনি এনেকৈ মিলাই ল'ম
আপোনালোকে দাইলখিনি পিছোঁতে একেবাৰে মিহি কৰি নেপেলাব, অকণমান মোৰ নিচিনা ৰাখিব, তেতিয়া ভজাৰ পিছত যিটো ক্ৰিস্পিনেছ আহে সেইটো খাবলৈ বেছি ভাল লাগে। এতিয়া মই কেৰাহী লৈছোঁ আৰু কেৰাহীত ৰিফাইন তেল অলপ দি লৈছোঁ। আপোনালোকে মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। আৰু পকৰীকেইটা এনেকৈ চামুচেৰে অলপ দি গৈছোঁ। আৰু মাজে এনেকৈ লুটিয়াই দিম। ইয়াৰ পিছত মই বনাব লৈছোঁ আলু পোৰা। আলু আপোনালোকে গেছত পুৰি খাই পাইছে নাই? যদি পোৱা নাই চাই ল'ব মই কেনেকৈ পুৰোঁ। তাৰ কাৰণে এটা কুকাৰ লৈছোঁ আৰু আলুকেইটা এনেকৈ অলপমান ফুটা কৰি দিছোঁ যাতে সোনকালে বইল হৈ যায়। আৰু এইখিনি আলু মই বইল হ'বলৈ দি দিম। ইয়াৰ পিছত আকৌ পকৰীকেইটালৈ আহিছোঁ। পকৰী অলমষ্ট হৈ গৈছে। এতিয়া মই এইকেইটা এখন প্লেটত লৈ ল'ম। পকৰী ৰেডি। এতিয়া বেঙেনা ফ্ৰাই কৰিবলৈ এইখিনি মই বেচন আগতীয়াকৈ পেষ্ট কৰি থোৱা আৰু বেঙেনাখিনি এনেকৈ পাতলকৈ কাটি লৈছোঁ। আৰু বেচনৰ লগত বেঙেনাখিনি মিলাই পকৰী বনোৱা তেলখিনিতে এনেকৈ দি যাম। আৰু মাজে এনেকৈ লুটিয়াই থাকিলে হ'ল। এইফালে আমাৰ আলু বইল হৈ গ'ল। এতিয়া মই আলু পুৰিবলৈ গেছটো অন কৰি লৈছোঁ আৰু আলুকেইটা এনেকৈ জুইত দি দিম। লগত মই 2টা বিলাহীও দি দিছোঁ। এইফালে বেঙেনা ফ্ৰাইও ৰেডি হৈ গ'ল। আৰু এইখিনি মই এখন প্লেটত এনেকৈ লৈ ল'ম। এইফালে বিলাহী পোৰা হৈ গ'ল। আলুকেইটা মই আৰু 2 মিনিটমান এনেকৈ পুৰিবলৈ দি দিম। এনেকৈ আলু পুৰি খোৱা নাই যদি আপোনালোকে বনাই খাই চাবচোন। জুইত বনোৱাৰ নিচিনা নহয় বাৰু, কিন্তু মানে হ'লেও খাবলৈ ভালেই লাগে। আৰু জলকীয়া এটাও এনেকৈ পুৰি ল'ম। আলুকেইটা পুৰা হৈ গ'ল। এতিয়া মই আলুকেইটা বাকলি গুচাই এনেকৈ গিলাচেৰে প্লেট এখনত পিটিকা বনাই লৈছোঁ। আৰু দিছোঁ ইয়াতে কেঁচা পিঁয়াজ মিহিকৈ কাটি দিছোঁ আৰু জলকীয়া, অকণমান আদাও দিছোঁ মিহিকৈ কাটি, আৰু দিছোঁ ধনিয়া পাত, কেঁচা ধনিয়া পাত দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুসৰি, আৰু অকণমান কেঁচা মিঠাতেল দি দিছোঁ। আৰু এইখিনি এতিয়া এনেকৈ পিটিকা বনাই ল'ম। এতিয়া বিলাহী 2টাও এনেকৈ পিটিকা বনাই ল'ম। মই বিলাহী 2টা বাকলি গুচাই লৈছোঁ। ইয়াত দিছোঁ জলকীয়া আৰু কেঁচা ধনিয়া পাত আৰু দিছোঁ নিমখ আৰু কেঁচা মিঠাতেল অকণমান। আপোনালোকে ইচ্ছা কৰিলে কেঁচা পিঁয়াজো ইয়াতে দিব পাৰে। আৰু এতিয়া এইখিনি পিটিকা বনাই ল'ম। এতিয়া মই এখন কাঁহীত ভাত এনেকৈ দি লৈছোঁ আৰু দিছোঁ শাক ভাজি, বেঙেনা ফ্ৰাই, দালি, পকৰী। ইয়াতে ইচ্ছা কৰিলে আপোনালোকে নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে দেই। জ্বলা বগৰী আচাৰ, বাঁহগাজ আৰু ভোট জলকীয়া আচাৰ, আলু পিটিকা, আৰু থেকেৰা দিয়া দালি আৰু বিলাহী পোৰা। এনেকুৱাকৈ ভাত এসাঁজ পালে আপোনালোকৰ মাছ মাংসলৈ মনত পৰে জানো? মোৰ হ'লে নপৰে দেই। মই এনেকৈ খাই ভাল পাওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেন্তে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে।